নম্বৰ হা এইটো হ'ল ব্ৰেক এইটো হ'ল 3 নম্বৰ এইটো হ'ল 2 নম্বৰ এইটো হ'ল ল এইটো হ'ল হাই আৰু গাড়ী এইটো টানিলে স্পীড যায় এইটো স্পীড যাবৰ কাৰণে এক টন মাল লৈ যাব পাৰে কিমান নিব পাৰে 1 টন 1 টন আৰু ইঞ্জিনটো হৈছে ইমান সৰু কিন্তু নিব পাৰে 1 টন এইখিনি লাগি দিলা ৰৈ গ'ল যেতিয়া একদম নৰয় তেতিয়াহ'লে ইয়াত আনিব লাগিব কোনখিনি আনিব লাগিব এইটো লাষ্ট এইটো আনিব লাগিব আচ্ছা একদম লাষ্ট যেতিয়া কাম নকৰিব এইটো বস্তু ইয়াত আনিব লাগিব গাড়ী ৰখি যাব আৰু এইকেইডাল কি হৈছে এইকেইটা ব্ৰেক দুইটা চাইডৰ দুইটা চাইড আৰু এডাল এক্সেলেটাৰ নেকি এইটো এক্সেলেটাৰ যিমান দবাব ইমান দৌৰিব গাড়ী এক্সেলেটাৰটো অলপ দেখুৱাই দিবচোন এইটো এক্সেলেটাৰ কেনেকৈ মাৰে এইটো তলত দিলে বাছ ষ্টাৰ্ট হ'ব আচ্ছা বন্ধ হ'ব এইটো হ'ল ক্লাছ ডি এইটো ক্লাছ ডিছ আছে তিনিটা ক্লাছ দিছোঁ তিনিটা ক্লাছ ডিছ আছে এইটো পানী ৰেডিয়েটৰ আছে অফ এইটো হ'ল 1 এই তাত দবালে ইয়াত উঠিব এতিয়া হেলি ষ্টাৰ্ট হ'ব ইয়াত দবালে ষ্টাৰ্ট হ'ব